নাওবৈচাত উদ্ধাৰ দুগৰাকীকৈ নাবালক ধেমাজিত বনকৰ ল'ৰা হিচাপে ৰাখিছিল এই দুগৰাকী শিশু চান গোৱালাৰ বয়স 12 বছৰ আৰু জন ভেংৰাৰ বয়স 9 বছৰ ধেমাজিৰ গোবিন মাষ্টৰ আৰু তেওঁৰ পত্নীয়ে অত্যাধিক মাৰধৰ কৰাত পলাই গুচি আহে ধেমাজিত এজন পুলিচক লগ পোৱাত 100 টকা দিয়াত লখিমপুৰলৈকে আহে হাতৰ পইচা শেষ হোৱাত লখিমপুৰৰ পৰা খোজকাঢ়ি নাওবৈচাত উপস্থিত হয় উল্লেখযোগ্য যে ধেমাজিৰ গোবিন মাষ্টৰ নামৰ এজন লোকে গহপুৰৰ পৰা গাহৰি চোৱাচিতা কৰিবলৈ নিছিল আৰু গাহৰি ফাৰ্মত শুবলৈ দিছিল কাম নকৰিলেই মাৰধৰ কৰে মাৰধৰ কৰাত নাবালক দুজন পলাই গুচি আহে নিউজ ডেস্ক ৰিপৰ্ট দানা কাটিব দিছে পছলা কাটিব দিছে তাৰ পিছত এইকেইটা হিজাব দি আছে আৰু দিব কাৰণে হেৰি গাহৰিক দানা দিব কাৰণে তাতে মাৰধৰ কৰিছে নেকি কি কাৰণে মাৰধৰ কৰিছে কেলে মাৰিছে কেলে মাৰিছিলে এইটো গাহৰি দিয়া নাছে দানা দিয়া নাছিলে সেইকাৰণে মাৰি সদায় মাৰে একদিনটো হ'লে মই ভাত লৈ আহিছিলোঁ ঢুকনি দি হাততে মাৰিছিলে কিহে মাৰিছে এই হেৰি এনেকৈ হেৰি কৰে বিচনী ইয়াতে মাৰিছিলে স্কুলত নাম লগাই দিছিলে নেকি তোমালোকক স্কুলত পঠাইছে নেকি নাই পঠোৱা অকল কাম কৰিব লগাই নাম কি আছিলে মানুহজনৰ গোবিন মাষ্টৰ ধেমাজি টাউন গহপুৰ কোন জেগাত ঘৰত কোন আছে তোমাৰ দেউতা আছে দিদি আছে আৰু কোনো নাই তাত ধেমাজি কেলে গৈছিলে কাম কৰিবলৈ পঠাইছিলে তাৰপিছত মাৰিছে কি কৰিলে তাত তাত শুবলৈ নিদিয়ে ৰাতি বিচনী দি মাৰিয়ে থাকে মোক পিছত আৰু ৰাতিপুৱা উঠি পেলাই আৰু ৰাতিপুৱা 4টা বজাত উঠাব কাম লগাব ভাত খুৱাব 10টা বজাত দানা দিব 11টা বজাত দিয়া কৰাব আৰু এইকেইটাই কাম কৰোৱাই থাকে আৰু গৰু উল্টা চাই থাক আৰু পুখুৰী হাতৰি থাক আৰু জাবৰ চাবৰবিলাক চাফা কৰি থাক এইটোৱে কাম এতিয়া ক'ত যাবলৈ আহিছিলা এতিয়া ঘৰ যাবলৈ পলাই আহিছা নে তাৰপৰা নে কৈ আহিছা আমি গ'লো আমি আগতে তাক কৈ আছিলোঁ আমি ঘৰত যাম কৈ পিনি এই পইচা দে ক'লোঁ তেতিয়া নহয় ই ক'লে আমি পইচা নিদিওঁ তহঁতৰ যি মন আছে তহঁতে খোজকাঢ়িয়ে যা কৈ আছে পলাই গুচি আহিলে সেইকাৰণে আমি আহিলোঁ পইচা তহঁতক কোনে দিলে তহঁতক এই একটা পুলিচে দিছিলে 100 টকা তাৰপিছত এই দোকানী একটা আছিলে তাত আমাক 10 টকা দিলে এইটোৱে দি হেৰি চানা খালোঁ দোকানত আৰু 100 টকাটো গাড়ী ভাড়া কৰিলোঁ গুচি আহিলোঁ কিমান দিন থাকিলা তাত কিমান দিন থাকিলা এইটো হে জানে মই নাজানো কিমান দিন থাকিলা 3 সপ্তাহ থাকিলে কোন ক্লাছলৈকে পঢ়িছিলা কোন ক্লাছত পঢ়িছিলা স্কুল যোৱা নাই তুমি স্কুল যোৱাই নাই তই স্কুল গৈছিলি নাই স্কুল যোৱাই নাই না ঘৰত গৈছিলি না আগতে গহপুৰত সৰু আছিলোঁ তেতিয়া গৈ তুমি কোন ক্লাছলৈ গ'লি কোন ক্লাছলৈ গ'লি 7লৈকে গৈছিলোঁ আৰু তুমি কোন ক্লাছলৈকে গ'লা 5লৈ গ'লা তো কাম কৰিবলৈ গুচি গ'ল তাৰপিছত ন তোমাৰ ঘৰত কোন কোন আছে তোমাৰ ঘৰত আছে হেৰি দাদা 2টা আছে আৰু বোৱাৰী 2টা আছে গহপুৰ কোন জেগাত বুলি ক'লা এইটো হেৰি বাগানত নি কেই নম্বৰ 14 নম্বৰ তেখেতসকল আপোনাৰ ধেমাজিৰ পৰা আহি আছিলে আহি থকা অৱস্থাত বোলে ধেমাজি কোনোবা পুলিচ এজনক লগ পালে পুলিচ এজনক লগ পোৱাৰ পিছত তেখেতসকলক 50 টকাকৈ দিলে গাড়ী ভাড়া দিয়াৰ পিছত তেখেতসকলক লখিমপুৰত নামিলে লখিমপুৰৰ পৰা আৰু আহিবলৈ পইচা নাই তাৰপিছত লখিমপুৰৰ পৰা তেখেতসকল খোজকাঢ়ি আহিছে খোজকঢ়াৰ পিছত মই দলতখিনি লগ পালোঁ দলতখিনি লগ পোৱাৰ পিছত মই সোধ পোছ কৰিলোঁ ক'ৰ পৰা আহিছে কি কথা ঘৰ ক'ত ভালকৈ মানে ঘৰৰ এড্ৰেছটো ভালকৈ দিব পৰা নাই তাৰপিছত আহি পেলাই আমাৰ নিউজ লাইভৰ আমাৰ ৰবীন্দ্ৰ বাইদেউক খবৰ দিলোঁ খবৰ দিয়াৰ পিছত তেখেতে অলপ হেৰি কৰিলে নিউজ কৰিলে তাৰপিছত এতিয়া স্থানীয় আৰক্ষী বিষয়াই খবৰ দিছোঁ তেখেতে আহি পেলাই এতিয়া উদ্ধাৰ কৰিব